গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰিয় আপোন মানুহ সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ। মোৰ জন্মদিনত আপোনালোকে ইমান ধুনীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে, বহুত ভাল লাগিছে। আৰু এটা কথা, এইবাৰ মই মৰাণৰ ৰাঙলীত নাই, মানে মই ঘৰত নাই। পাৰ্টি চাৰ্টি নহ'ব, মানে বেয়া লাগিছে মনটো। মানে ঘৰৰ পৰা বহুত দূৰত আছোঁ, মানকাছাৰত আছোঁ। সেইকাৰণে আৰু মানে কি ক'ম, তথাপিতো আৰু আপোনালোকৰ শুভেচ্ছাবোৰ লগত আছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু এইফালে চাওক, এতিয়া খানা এটা এৰেঞ্জ কৰিছে। এইটো মোৰ বাৰ্থডে পাৰ্টি নহয়, ইয়াত বিয়া এখন হৈছিলে, আজি সিহঁতৰ কিবা এক্সট্ৰা পাৰ্টি এটা দিছে। মাছ চাফা কৰি আছে, দেখিছেনে? আৰু সকলোকে বহুত বহুত পুনৰবাৰ ধন্যবাদ। আৰু ভাবিছিলোঁ এইবাৰ মেগী 200 টকামান কিনি এক কেৰাহী বনাম আৰু চবেই এক বাতি খাম, মানে পোৱালিকেইটাৰ লগত খাম বুলি ভাবিছিলোঁ। আৰু নহ'ল, আৰু ভবা কথা নহয় সিদ্ধি। তথাপিতো ভালেই লাগিছে। মানকাছাৰত আছোঁ এতিয়া অকলে ৰুমতে সোমাই। ধন্যবাদ। আৰু মানকাছাৰৰ পৰা ভিডিঅ' দি আছোঁ, আপোনালোকে সকলোৱে চাব। ভাল পালে কমেণ্ট এটা কৰিব। ধন্যবাদ।